ঐ তুমি টিকটকৰ ৰাণী মই ফেচবুকৰ ৰজা লগ কৰিবলৈ মন আছে যদি হোৱাটছআপতে আহি যোৱা। কি গান গাই আছাচোন? দেউতা বহি লওক দেউতা। বাৰু বাদ দিয়া সেইবোৰ। শুনা বিকাশ, সেইদিনা ছোৱালীজনী তোমাৰ কেনে লাগিল বাৰু? ছোৱালীজনীতো মোক ভালে লাগিছে, কিন্তু ছোৱালীজনী বা মোক পচন্দ কৰিলে নাই সেইটোৱে ডাঙৰ কথা। শুনা বিকাশ, পচন্দ হৈছে যদিতো সিফালৰ পৰা নিশ্চয় খবৰটো আহিব। তেতিয়া তুমি কি কৰিম বুলি ভাবিছা? সেইটো আকৌ ভাবিবলগীয়া কি কথা আছে? যদি পচন্দ হৈছে ফটাফট বিয়া কৰা আনিম। বাৰু সেইবোৰতো হৈয়ে থাকিব। এতিয়া এটা কথা মন দি শুনা, ছোৱালী ঘৰে যদি তোমাক বাইক দিয়ে তেতিয়া তুমি কাৰ খুজিবা? আৰু যদি দোকান দিয়ে তেন্তে ঘৰ খুজিবা। আৰু যদি পইচা 1 লাখ মান দিয়ে তেন্তে তুমি 2-3 লাখ মান খুজিবা। ঠিক আছে দেউতা, তুমি একেবাৰে চিন্তা নকৰিবা। যদি ছোৱালী ঘৰে ছোৱালী দিবলৈ ৰাজি হয় তেন্তে মই ছোৱালী নালাগে মাকজনীকে খুজিম। বাৰু ঠিক আছে বিকাশ, তুমি এতিয়া এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন। কোৱাচোন বাৰু, তাজমহল ক'ত আছে? নাজানো দেউতা। সেই ইমান সাধাৰণ প্ৰশ্ন এটা সুধিলো তাকো ক'ব নাজানো। কেতিয়াবা ঘৰৰ পৰা বাহিৰতো ওলোৱা কৰিবি, তেতিয়াহে ক'ত কি আছেগৈ ক'ত কি নাই গম পাবি। দেউতা বহুত পানী পিয়া লাগিছে, পানী এগিলাচ দিয়া না। কথা নাচাকিয়া তাৰ, পানী লাগে তাক। যা নিজে উঠি লৈ খাই আহি যা। দিয়া না প্লিজ দেউতা, দিয়া না। আৰু যদি পানী খোজা, পানীৰ জেগাত কিন্তু থাপৰহে পাবা। ঠিক আছে দেউতা, থাপৰ দিব আহোঁতে পানীখিনিকো লৈ আনিলেই হ'ল। আচ্ছা বিকাশ, তুমি এতিয়া এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন মোক। কি প্ৰশ্ন দেউতা, সোধক। ঠিক আছে, এতিয়া কোৱাচোন, আজিলৈকে তুমি এনেকুৱা কি কাম কৰিছা যিটো দেখি মই গৌৰৱ অনুভৱ কৰোঁ? কিয় দেউতা, তুমি চাগে পাহৰি গলা? এদিন তুমি শুই থাকোঁতে তোমাৰ মূৰৰ শিতানত গাৰু দিছিলোঁ নহয়। মৰিলো ঐ, মই মৰিলো। দেউতা এতিয়া তুমি এটা কথা কোৱাচোন, এই যে ইঞ্জিনিয়াৰবোৰ এইবোৰ কেনেকৈ পায় বা কেনেকৈ হয়, বা ইঞ্জিনিয়াৰ হ'বৰ বাবে কি কি কৰিব লাগে? তাৰ কাৰণে বহুত কষ্ট কৰিব লাগিব, বহুত বেছি মাথা লগাব লাগিব, আৰু বিশেষকৈ বহুত বেছি পঢ়িব লাগিব। তাৰ কাৰণেতো সুধি আছোঁ ইঞ্জিনিয়াৰিং কেনেকৈ হয় বুলি।